এইখন হৈছে থালখন আৰু এইফালে দেখি নাজাৰা আপোনালোকে চাই লওক Hello guys, welcome to my YouTube channel Dhiras Vlog. Dhiras Vlog le apnalok সকলোকে স্বাগতম। মানে আজি এনেকুৱা এখন ঠাইত গৈ আছো আৰু সেই ঠাইখনৰ আপোনালোকক দেখুৱাইছো তো বলক বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। আৰু যেহেতু গৰমৰ দিন আৰু গৰমতে গৰম লগাই আৰু আপোনালোকক অলপমান দেখুৱা আৰু তো বলক বেছি দেৰি নকৰি আমাৰ গৰমৰ ভিডিঅ'টো আৰম্ভ কৰো। মানে কি গাইছ আৰু ভিডিঅ'টো আৰম্ভ কৰো আৰু ইফালে বৰষুণ দি আছে কি আৰু দি আছে আৰু দিয়ক। আৰু মানে 1k সাবস্ক্ৰাইব হ'বলৈ আৰু বেছি নাই, গতিকে আপোনালোকে কৰি দিয়ক সাবস্ক্ৰাইব। আজি অলপমান মানে বতৰটো অলপ ডাৱৰীয়া, গতিকে আজি সূৰ্যটা ওলোৱা নাই, গতিকে এনেকুৱা প্ৰকৃতিৰ মাজে মাজে গৈ আছো আৰু দীপাংকৰ দা আৰু এইফালে আছে শিৱদা। হাই কৰি গাইছ আমি আৰু গৈ আছো এফালে বৰষুণ দি আছে আৰু তামাম বৰষুণ দিছে গাইছ, তামাম বৰষুণ আৰু ঢলপুৰ আৰু নাজানো আৰু এইখন নাও আৰু ইফালে বানপানী উঠে গাইছ, বানপানী সেইকাৰণে মানে আৰু ঘৰে ঘৰে নাও চাওবিলাক আছে। যিহেতু এইটো চাইডে মানে অলপমান বানপানীৰ পৰিমাণটো বেছি, সেইকাৰণে আৰু পথাৰবিলাক আৰু ৰোৱাই নাই। আমাৰ ফালে একদম ক্লিয়াৰ হৈ গ'লে আৰু হৈ গ'ল বুলিও ক'ব পাৰি আৰু গাইছ আমি আহি পালোঁ গৰুগুটি আৰু গৰুগুটিৰ এইফালে আছে এইটো ডাঙৰ ডাঙৰ মাথাউৰি আৰু মাথাউৰি কাষে গৈ আছোঁ আমি ঢলপুৰ। আৰু ঢলপুৰ বৰ্তমান পোৱাই নাই, গৈ বানপানী হৈ আছে নে কি হৈছে নাজানো, গতিকে অলপ আমি গৈ আছোঁ আৰু আগৰ ফালে আপোনালোককো দেখুৱাই গৈ আছোঁ এই পানীৰ ৰাস্তাত। আমাৰ এইফালে একদম পানী চানী নাহে দিয়ক। আৰু যিহেতু বলবম চলি আছে, ভক্তবৃন্দবিলাক আহি আছে আৰু আমি ভক্ত দেখোঁ বাৰু আমিও গৈ আছোঁ ঢলপুৰ। গাইছ মই আগতে আপোনালোকক কৈছিলোঁ মানে এইটো চাইডে অলপমান বানপানীটোৰ পৰিমাণটো বেছি, মানে সেইকাৰণে আৰু ডাঙৰ মানে মাথাউৰি ৰাস্তাৰ কাষে বনাই থৈ দিছে আৰু সেই ৰাস্তাৰ কাষে আমি গৈ আছোঁ। এতিয়া আপোনালোকে দেখি থকা দলংখন আগতে আছিল মানে কাঠৰ, কিন্তু এইখন একদম বানপানীয়ে উটুৱাই লৈ গৈ আৰু এতিয়া পাহাৰ। গাইছ আৰু ইফালে ৰাস্তা আপোনালোকে চাওক, লাহে গাইছ একদম আপোনালোকে ঢলপুৰ ৰাস্তা দেখাই পেলাই আপোনালোকে গ'ল বৌ দে পালো আহি দিয়ক ঢলপুৰ। আমি আহি পালোঁ ঢলপুৰ আৰু ঢলপুৰত এতিয়া আমি গৈ আছোঁ মন্দিৰলৈকে আৰু তাত গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু বৰষুণত ভিজি একদম ব্লগটো বনাই আছোঁ, গতিকে আৰু বলক আৰু মেইন গেট পালোঁ আহি দিয়ক। আৰু মেইন গেটৰ পৰা আমি ওপৰলৈকে যাব লাগিব আৰু ওপৰত গৈ তাত মানে মন্দিৰটো ওপৰত আছে হয়, কিন্তু চেৰিবিলাক এনে পিছত। আৰু গাইছ আমি এতিয়া গৈ আছোঁ মন্দিৰৰ ওপৰত। মন্দিৰৰ ওপৰত নহয় সেই গাইছ, মন্দিৰৰ ভিতৰলৈকে গৈ আছোঁ, মানে পাহাৰৰ ওপৰলৈকে। বলক আৰু চাওক না একদম তামাম পিছল গাই, পিছলে আহি আছো আৰু ওপৰত। ঐ ভাই এই নৰা নেকি যাব লাগি ইফালেদি, এই যাবা নৰা যিটো এই পিছল হয় নেকি গাইছ। আৰু ফাইনেলি আমি আহি পালোঁ মন্দিৰ, আৰু মন্দিৰত এতিয়া আমি অলপমান কিবা কিবি কৰা মানে আৰু কি গাইছ, চলা জ্বলাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। গাইছ ইমান দূৰৰ পৰা যদি গৈছোঁ অলপমান মানে ভালদৰে দেখিব চেষ্টা কৰিছোঁ, আৰু 1k হ'বলৈ অলপমান বাকী, গতিকে আপোনালোকে অলপমান সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ।
মানে ধলপুৰৰ মন্দিৰটো মানে নতুনকৈ নিৰ্মাণ কৰি আছে মানে আগতে মন্দিৰটো এইখিনিত আছিলে আৰু ইয়াৰ পৰা অস্থায়ীভাৱে একদমেই ইফালে নিছে আৰু সেই মন্দিৰটো আৰু এইটো মন্দিৰ হোৱাৰ লগে লগে আকৌ ইয়াতে স্থাপন কৰিব ধলপুৰৰ মেইন মন্দিৰটো আৰু ইয়াতে নতুনকৈ বনাই আছে মানে মন্দিৰটো একদম পূৰা গপগপীয়া কৰি বনাইছে গাইছ আৰু আপোনালোকক এতিয়া দেখুৱাম এটা গুহা মানে আগৰ বহুত প্ৰাচীন কালৰে মানে গুহা এটা দেখুৱাই আছোঁ আপোনালোকক চাই থাকক আৰু আমি 7জনমান আহিছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ গুহা চাব আৰু গুহা আপোনালোকক দেখুৱাই আছোঁ আৰু গাইছ গুহা চাব আহি মানে অৱস্থা হেবে হয় নেকি আৰু বলক আৰু অলপমান আপোনালোককো দেখুৱাওঁ যোৱা অকণ হয় শিৱৰ ভক্ত আমি মন্দিৰ নাই মানে তাতে হেৰি আছে তলত বোলে কিবা ধন সোণৰ এই নৰি গুহাৰ ভিতৰৰ দৃশ্য আপোনালোকে চাই লওক একদম মই লাইট মাৰি মাৰি কৰিছোঁ চাব আপোনালোকে এইটো গুহা মানে ইয়াৰ ভিতৰত কিবা 7খনমান দৰ্জা আছে বোলে ইয়াতে ধন সোণৰ বোলে ভাণ্ডাৰ আছে বুলি জনা যায় আৰু মই যিখন ঢাল আপোনালোকক দেখুৱাইছোঁ এইখন ঢাল হৈছে মানে এই পাহাৰখনৰ তলত থকা গুহাৰ মানে নক্সা আৰু এই নক্সাখনৰ মানে এইবিলাক দৰ্জা বুলি জনা যায় আৰু মই ইমান ভালদৰে নাজানো যদি আপোনালোকে জানে কমেণ্টত জনাব প্লিজ যিহেতু বৰষুণো দি আছে এটা চিনেমেটিক শ্বট চাই লওক গাইছ এই হৈছে ধলপুৰ গাইছ আৰু আপোনালোকে আহিব ইয়াত একদম ধুনীয়া ধুনীয়া প্লেচ একদম এখনেই পাহাৰ আৰু ইয়াতে ভিডিঅ'টো বনালোঁ ভাগৰ লাগি আছে একদম বৰষুণ চৰষুণ দি আছে গতিকে সেই ইমান ভালদৰে বনাব নোৱাৰিলোঁ শ্বট এটা চাই লওক আৰু যাৰা আপোনালোকে চাই লওক অ' মাই গড আপোনালোকে ধলপুৰত আহক এইদিনতে বলবম চলি আছে এইটো হৈছে নতুনকৈ বনাই আছে এইটো এতিয়া মন্দিৰৰ প্ৰসাদ খাব আহিছোঁ খাব লাগি গৈছে একদম কি ক'ম আৰু এই আৰু এই টাইলছৰ অৱস্থা একদম চব বৰষুণে কৰিছে এইবিলাক সেই বানপানী বোলে সেইটো একদম হৈছে ব্ৰহ্মপুত্ৰৰ পানী সেইবিলাক আৰু নাজাৰা বাদ দিলোঁ মানে বাই বাই আৰু এতিয়া আমি ঘৰত গৈ আছোঁ এয়া বৰষুণো দি আছে এই আৰু বাইককেইখন আছে আছে ঠেলি দি মন্দিৰত যাওঁ ৰাস্তাটো এনেকুৱা মানে গাইজ প্ৰতি ঘূৰাই গৈছে একদম অফৰ'ডিং গাইজ আৰু চবফালে অফৰ'ডিং আৰু গাইজ আমি এতিয়া গৈ আছোঁ ঘৰ আৰু গাইজ আপোনালোকক কি দেখাব পাৰিলোঁ কি দেখাব নোৱাৰিলোঁ নাজানো আৰু 1K হৈ আছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব কিন্তু আজিলৈকে আৰু বাই বাই আকৌ নেক্সট ব্লগ আহি আছে জানো এইটো ভিডিঅ' ভাল হোৱা নাই গতিকে আপোনালোকে হ'লেও মৰম দিব বুলি আশা কৰিলোঁ বাই বাই আৰু